মিন্টুদাই গাঁত খান্দি আছে আৰু আমাৰ ইফালে দাদাজন এইটো কি চাবুল লৈ আছে চাবুলে আৰু আমাৰ ইফালে ৰাতুলদাই গছ পুলি মানে কলগছ ৰুই আছে বনাবলৈ জোখৰ হ'ব যাতে শান্তিয়ে জীয়াই থাকে শান্তি পৰিৱেশ এটা গঢ় লয় আমাৰ জাতি ভেদ নোহোৱাকৈ আমি যে সকলোৱে ভাই ককা হিচাপে জীয়াই থাকিব পাৰোঁ এয়ে মই আশা কৰিছোঁ আৰু কামনা কৰিছোঁ আৰু লগতে আমাৰ কালিলৈ আমি যি মণ্ডপ আমি বনাইছোঁ ইয়াত আমাৰ যি পূজা হ'ব সেই পূজাত আমি অতিথিও নিমন্ত্ৰণ কৰিছোঁ হয়তো অতিথি আহিব আমাৰ পৰিয়ালবৰ্গবিলাক আহিব ফেমিলিবিলাক সকলোৱে আনিব আমি ইয়াত খুব আনন্দৰে পূজা পাৰ্বণত কৰিম বুলি ভাবিছোঁ আৰু দাদা ইফালে আপুনি কিবা মন্তব্য দিব নেকি অকণমান কৈ দিয়ক দিলেই দাদাই আৰু কি দিমনো ন হেল্ল' গাইজ মই ভাত পানী খালোঁ আৰু ভাত পানী খাই এতিয়া যাব ওলালোঁ যিহেতু কাইলৈ বিশ্বকৰ্মা আৰু আমাৰ চিমেণ্ট চাবই টমটম সন্তাই যিহেতু আজি মানে ৰাতিটো ৰখিব সেইটো কাৰণে মই ভাত পানী খাই ওলালোঁ আৰু মই তাত গৈ আমাৰ পেণ্ডেলটো কেনেকৈ বনাইছে আৰু মানুহখিনি কি কৰি আছে চ' আপোনালোকক দেখুৱাম তো আপোনালোকে চাই থাকক মই ৰাস্তাত আহি থাকোঁতে লগৰটোক লগ পালোঁ তো লগৰটোক মই লগ ধৰিলোঁ ব'ল চাপৰি যাওঁ আমাৰ বিশ্বকৰ্মা মূৰ্তিটো আনিব যাওঁ তো লগৰটো ওলাই আহিছে বাইক লৈ এইখন বাইক লৈ ওলাই আহিছে দেখিছে আমি দুটাই এতিয়া যাম লগতে বলক তো আমি এতিয়া বিশ্বকৰ্মা মূৰ্তি ল'ব আহিলোঁ আৰু ইয়াত কিবা এটা নিয়ম আছে হেনো তো নিয়মটো কৰি আছে নিয়মটো কৰা হোৱাৰ পিছত আমি মূৰ্তিটো লৈ যাম আৰু লৈ গৈ পুৰা এনজয় জয় মূৰ্তি ল'ব আহিছে আৰু ন মূৰ্তি ল'লোঁ আমি মূৰ্তি ল'লোঁ এতিয়া মূৰ্তি লৈ গৈ আছোঁ এয়া আমাৰ ৰাতুলদা গাড়ীতে মূৰ্তিটো লোৱা হৈছে জয় বাবা বিশ্বকৰ্মাকে জয় জয় বাবা বিশ্বকৰ্মাকে জয় জয় বাবা বিশ্বকৰ্মাকে জয় আৰু আমি এনেকৈ ৰাতি লৈ গৈ আছোঁ মূৰ্তি আহি গ'ল মূৰ্তিটো আহি গ'ল আৰু মূৰ্তিটো এতিয়া নমাম তো চাই থাকক জয় জয় এনেকৈ আমাৰ বিশ্বকৰ্মা মন্দিৰৰ আজি কাম লাগি আছে মানুহখনে নিজৰ ডাঙৰ বক্স
10জন মানে ৰাতি জাগিম আৰু বাকীখিনি যাবগৈ বাহিৰত বহি আছে তো আজি বহুত ভাল লাগিছে মানে আজি ফাৰ্ষ্ট টাইম পাইছোঁ মই টমটম লোৱাৰ পৰা আজি ফাৰ্ষ্ট টাইম মই এনেকৈ আমাৰ বিশ্বকৰ্মা পাইছোঁ আৰু পাতিছে এনেকৈ ডাঙৰকৈ কিন্তু মূৰ্তিটো দেখিছে নহয় মূৰ্তিটো খালি মুখখন বন্ধ কৰি থৈ দিছে মুখখন অপেনিং কৰা নাই ৰাতি 12টামান বজাত অপেনিং কৰিব বামুণ আহিব বামুণে আহি অপেনিং কৰিব আৰু এইফালে দেখিছে নাই ডিজে দুটা বাজিয়ে আছে মানে মই চাউণ্ডটো কমাই দিছোঁ ময়ে গান বজাই আছোঁ খালি চাউণ্ডটো কমাই দিছোঁ আৰু লগত আহি যাব এয়া আমাৰ ভকত স্পৰ্টিং ছেম কালাৰ আৰু আমি ভকতে থাকিব আৰু আমাৰ এই দাদাজনো ৰাতি থাকিব আমি তিনিটা থাকিম আৰু 6জন আছে এই 6জন থাকিম মানে টোটেল 9জন থাকিম মানে আজি 9জনে ৰাতিপুৱা মানে আমি অলপ পিছত আমি ডান্স দিম আৰু আমাৰ ইয়াত মুৰ্গী ডান্স হ'ব আৰু এইখন গাড়ীত আমি ভাত আমি এতিয়া গাড়ীত উঠিলোঁ গাড়ীত উঠি এতিয়া ভাত খাব গৈ আছোঁ এজন আমাৰ দাদা আছে অৰিজিনেল টমটম অৰিজিনেল টমটমত উঠিছোঁ আজি অৰিজিনেল টমটমত উঠি ভাত খাব গৈ আছোঁ দেই পিছফালে বহিছোঁ 4জন এনেকে বুলি কৈছে আগফালে আছে 2জন এই ড্ৰাইভাৰ আৰু আমাৰ এজন ড্ৰাইভাৰ এইজনৰে গাড়ী হয় দেই এজন লগতো গাড়ীও আছে টমটমো আছে মানে এই মানুহটো ডেঞ্জাৰ মানে VIP মানে দেই ৰাতি হ'লে মানে গাড়ী চলাই টমটম চলাই দেই আৰু আমি লগতে আছো এতিয়া হোটেলত আহিলোঁ আৰু হোটেলত আহি ভাত খাব আহিছোঁ তো আমাৰ টিমটো সকলোৱে মানে বহিছে আৰু এতিয়া ভাতটো দিব আৰু দিয়া নাই এতিয়া আমি ভাতটো খাই লওঁ তাৰপিছত আমি মণ্ডপত যাম আৰু পূৰা এনজয় কৰিম সিদ্ধান্ত হৈ গ'ল আৰু এনেকৈ থাকিম আজি গোটেই ৰাতি ফূৰ্তি কৰিম এনজয় কৰিম তো আজিলৈ বাই বাই নেক্সট এটা ভিডিঅ'ত লগ পাম তো বাই বাই গুড নাইট